Good morning everyone. সকলোকে বহুত মৰম. মই সৌদি আৰবৰ পৰা Jutismita কৈছো. মোৰ সকলো ভিউয়াৰ্সক মোৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল. আজি মই মোৰ সৌদি আৰবৰ ঘৰখনত বেকয়াৰ্ডত মই উইন্টাৰ সময়তে কিছুমান ভেজিটেবলছ লগাইছিলো. তাত বহুত কিবা হৈছে লাইক কৰ্ণ বিলাহী হৈছে, গাজৰ হৈছে, মূলা হৈছে. তাৰ কিছুমান মই আজি হাৰভেষ্ট কৰিম আৰু মই সেইবোৰ ব্ৰেকফাষ্টত ইউজ কৰিম. তো তাৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ. আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ আহক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কণবিলাহী যথেষ্টখিনি হৈছে, একদম চাৰিওফালে কণবিলাহী একদম পকিছে। চ' আমি প্ৰথমতে কণবিলাহীখিনি ছিঙি লৈছোঁ, তাৰপিছত আমি গাজৰবোৰ উঠাবলৈ যাম। নিমখ আৰু জালুকৰ গুড়িৰে দুটামান কণবিলাহী আৰু গাজৰ অকণমান ৰ'ষ্ট কৰি লৈছোঁ। এইবিলাক ইমানে ছফ্ট হয় আৰু ইমানে ফ্ৰেছ হয় যে বেলেগ একো এক্সট্ৰা মছলাৰ দৰকাৰ নাই ইয়াতে। অকণমান জালুকৰ গুড়ি আৰু নিমখ কণীৰ ওপৰতো দি ল'লোঁ।